দুজনী ফ্ৰেণ্ড আছিলে, পূজা আৰু প্ৰিয়া। দুয়ো একেটা ক্লাছতে পঢ়ে। পূজা ক্লাছত সোমোৱাৰ লগে লগে ফ্ৰেণ্ডছবোৰে, পূজা এইফালে আহ, আজি টিউশ্যন যাবিনে? কালি কি হ'ল জাননে পূজা? আনফালে প্ৰিয়া যেতিয়া ক্লাছত সোমাই, সকলোবোৰ একেবাৰে বিজি হৈ যায়। কোনোবাই মোবাইল চাই থাকে, কোনোবাই খিৰিকীলৈ চাই থাকে, আনজনে হঠাতে, মোৰ কাম এটা আছে, মই যাওঁ। প্ৰিয়াই লাহে লাহে কথা পাতিবলৈও ভয় কৰিবলৈ ধৰিলে। তাই নিজকে কুৱেশ্যন কৰিবলৈ ধৰিলে, মোৰ মাজত কিবা প্ৰব্লেম আছে নেকি? এদিন প্ৰিয়াই পূজাৰ ওচৰলৈ গৈ সুধিলেগৈ, পূজা, মই কথা এটা সুধোতে সঁচাকৈ কবি? কিয় সকলো মানুহে তোৰ লগত কথা পাতিবলৈ ভাল পায় আৰু মোক দেখিলেই ইমান বিজি হৈ যায়? তেতিয়া পূজাই ক'লে, চা, তই মাথো কেইটামান সৰু সৰু ভুল কৰিছ আৰু সেই ভুলবোৰ প্ৰায় 90% মানুহেই কৰে, ময়ো কৰিছিলোঁ। এতিয়া প্ৰিয়াই কৰা ভুলবোৰ আপোনালোকে নকৰিবৰ বাবে মই আজি আপোনালোকক কেইটামান হেক দিম। সেইবোৰে কেৱল বন্ধুত্ব বনোৱাতেই নহয়, ইণ্টাৰভিউ, অফিচ, ৰিলেশ্যনশ্বিপ, বিজনেছ সকলো ঠাইতে আপোনাৰ কামত আহিব। আজিৰ ভিডিঅ'ত মই আপোনালোকক 4টা হেক শিকাম। শুনিবলৈ কেনেকৈ শিকিব লাগে, বডি লেংগুৱেজ কি হ'ব লাগে, মি টু ইফেক্ট, চেন্স অফ হিউমাৰ, আৰু শেষত এটা বনাছ টিপ আছে, যিটো এপ্লাই কৰাৰ লগে লগে মানুহে নিজেই আপোনাৰ লগত কথা পাতিবলৈ আগবাঢ়ি আহিব। ধৰক এজন মানুহ আপুনি লগ পালে, যিজনে 10 মিনিট ধৰি ইংৰাজী মাৰি কথা পাতি আছে। আপুনি ভিতৰি ভিতৰি ভাবি আছে, ভাই, কি কৰিব বিচাৰিছ তই? আৰু আনফালে আন এজন আহিলে, একেবাৰে সহজ ভাষাত দুটামান বাক্য ক'লে, আৰু আপুনি ভাবিলে, এই মানুহজনচোন মোৰ নিজৰ মানুহ যেন লাগিছে। ডিফাৰেঞ্চটো ভাষাত নহয়, ডিফাৰেঞ্চটো হৈছে কানেকশ্যনত, আৰু সেই কানেকশ্যন আৰম্ভ হয় হেক নম্বৰ 1ৰ পৰা। জীৱনত 3টা বস্তু নাথাকিলে অলপমান প্ৰব্লেম হ'ব, কমিউনিকেশ্যন স্কিলছ আৰু ৱাইফাই পাছৱৰ্ড। শেষৰটো জোক আছিলে, কিন্তু প্ৰথম দুটা একদম চিৰিয়াছ। কাৰণ হেক নম্বৰ 1টো শিকাৰ পিছত আপুনি বুজি যাব, কিয় কিছুমান মানুহে মুখ খোলাৰ আগতেই সকলোৰে ফেভৰেট হৈ যায়। প্ৰথমে মানুহজনে কি কৈছে বুজিবলৈ শিকক, তাৰপিছত আপুনি কথা ক'ব। এটা ষ্টৰী কওঁ শুনকচোন। এদিন মই এখন কাপোৰৰ দোকানলৈ কাপোৰ কিনিবলৈ গ'লোঁ আৰু দোকানীজনক ক'লোঁ, দাদা, ব্লেক কালাৰৰ এটা চিম্পল ড্ৰেছ লাগে। দাদাজনে কনফিডেন্সেৰে ক'লে, ঠিক আছে ভণ্টি, 1 মিনিট ৰ'বা। আৰু তৎক্ষণাত নাইকিয়া হৈ গ'ল। মই ভাবিলোঁ, বা, ইমান ফাষ্ট ছাৰ্ভিচ। কিন্তু 5 মিনিট, 10 মিনিট, 15 মিনিট হৈ গ'ল। অৱশেষত দাদা ছুপাৰ হিৰোৰ দৰে উভতি আহিল। হাতত এটা গুলপীয়া ড্ৰেছ, গ্লিটাৰী, বাটাৰফ্লাই, ফুল, ষ্ট'ন, প্ৰায় ডিস্কো বল। মই ড্ৰেছটো চাই সুধিলোঁ, দাদা, মই ড্ৰেছ এটাহে বিচাৰিছিলোঁ, ফেয়াৰৱেল পাৰ্টিৰ ডেক'ৰেশ্যন নহয়। এতিয়া কুৱেশ্যনটো হ'ল, ভুলটো ক'ত আছিলে? ড্ৰেছটো ধুনীয়া নাছিল নেকি? নহয়। কোৱালিটি বেয়া আছিলে? নহয়। প্ৰব্লেম এটাই আছিলে, মই কি ক'ব বিচাৰিছিলোঁ সেইটো দাদাজনে এবাৰো বুজিবলৈ চেষ্টা কৰা নাছিলে। এতিয়া কমেণ্টত এটা কথা কওকচোন, আপোনাৰ লগতো এনেকুৱা হৈছে নেকি, য'ত আপুনি কেৱল এটা কথা কৈছিলে আৰু আপোনাৰ সন্মুখৰ মানুহজনে সম্পূৰ্ণ বেলেগ এটা কথা বুজিলে? এইটো আমাৰ লগত প্ৰায়ে হয়, কিয় জানেনে? কাৰণ আমি শুনিবলৈ যত্ন নকৰোঁ, আমি ৰিপ্লাই দিবলৈহে ৰৈ থাকোঁ। এজন ভাল স্পীকাৰ প্ৰথমতে এজন ভাল লিছনাৰ হয়। এইটো শুনিবলৈ বহুত চিম্পল যেন লাগে, কিন্তু আমাৰ কাৰোৰে শুনিবলৈ ধৈৰ্যই নাথাকে। কমিউনিকেশ্যনৰ প্ৰথম নিয়ম এইটোৱেই, কথা পাতিবলৈ নহয়, প্ৰথমতে শুনিবলৈ শিকক। কিন্তু ধৰি লওক আপুনি মানুহজনক বুজিও পালে, তেওঁৰ কথা শুনিলেও, কিন্তু তাৰ পাছতো তেওঁ আপোনাৰ লগত কথা পাতি এনজয় নকৰিলে, কাৰণ আপুনি হেক নম্বৰ 2টো নাজানে। এই হেকটোৱে এজন সাধাৰণ মানুহক সকলোৱে ভাল পোৱা এজন মানুহ বনাই দিয়ে। আপোনাৰ বডি লেংগুৱেজে আপোনাৰ মুখ খোলাৰ আগতেই আপোনাৰ ইণ্টাৰভিউ লৈ লয়। ধৰক আপুনি প্ৰথমবাৰৰ বাবে কাৰোবাক লগ কৰিবলৈ গ'ল। এজন মানুহ আহিলে, মুখখন বহুত চিৰিয়াছ, হাত দুটা বুকুৰ ওপৰত ভাঁজ কৰি থিয় হৈ আছে, চকুৰে য'ত ত'ত চাই আছে, মোবাইলত, ফ্ল'ৰত, চিলিঙত। আপুনি কি ভাবিব? এইজনে মোক লগ কৰিব আহিছে নে ইনকাম টেক্সৰ ৰেট মাৰিবলৈ আহিছে? আনহাতে আন এজন আহিলে, এটা ছফ্ট স্মাইল আছিলে তেওঁৰ মুখত, বিশেষ একো কৰা নাই, কিন্তু আপুনি লগালগ কমফৰ্টেবল অনুভৱ কৰিলে। এইটোৱে বডি লেংগুৱেজৰ মেজিক। আৰু মানুহে আপোনাৰ কথা শুনাৰ আগতেই আপোনাক জাজ কৰি পেলায়। মানে আপুনি এতিয়াও হেল্ল' কোৱাই নাই, কিন্তু তেওঁৰ মগজুৱে আপোনাৰ ৰিপৰ্ট কাৰ্ড অলৰেডি বনাই দিছে। 3 নম্বৰ হেকটো মোৰ মতে আটাইতকৈ ইম্পৰ্টেণ্ট, কাৰণ এইটো কৰিলে একদম অচিনাকি মানুহজনে ভাবিব, আৰে এইজনচোন মোৰ বহু পুৰণি চিনাকি মানুহ। সেইটো কি জানেনে? মি টু ইফেক্ট। কাৰোবাৰ মাজত ডিফাৰেঞ্চ নহয়, চিমিলাৰিটি বিচাৰক। আমাৰ সকলোৰে ফেমিলিত এনেকুৱা এজন মানুহ থাকেই। এই ধৰক আপুনি ক'লে, মই পিজ্জা খাই বহুত ভাল পাওঁ। লগালগ তেওঁ মুখ বনালে, পিজ্জা খাই যে মোৰ একদমেই ভাল নালাগে। আপুনি ক'লে, মই বৰষুণৰ বতৰ খুব ভাল পাওঁ। তেওঁ লগালগ উত্তৰ দিলে, সেই বৰষুণ দিলেই মোৰ মুডটো অফ হৈ যায়। আকৌ কোনোবাই ক'লে, এখন ভাল মুভি চালোঁ কালি। তেওঁ লগালগ ৰিপ্লাই দিলে, মুভি? কোনে চাই আজিকালি? এনেকুৱা ফিল নহয়নে এই মানুহজনে যেন জন্মৰ পৰা এটা মিছনেই লৈ আহিছে? তই যি কবি মই তাৰ উল্টাটোৱে ক'ম। এটা অনেষ্ট আনচাৰ দিবচোন। এনেকুৱা মানুহৰ লগত আপোনাৰ আকৌ কথা পাতিব মন যাবনে? নাযায়, কাৰণ তেওঁ প্ৰতিটো বাক্যতে ডিবেট কৰিবলৈ আৰম্ভ কৰি দিয়ে।
মানুহে কাক ভাল পায় জানেনে? যিজনৰ লগত নিজৰ মিল বিচাৰি পায়। সাইকোলজিত ইয়াকে সিমিলাৰিটি এট্ৰেকশ্যন বুলি কয়। সহজ ভাষাত এইজন মোৰ চিনাকি মানুহ। ধৰক আপুনি প্ৰথমবাৰৰ বাবে কাৰোবাক লগ পাইছে আৰু কথাৰ মাজতে হঠাৎ গম পালে আপুনিও চাইল্ড লাভাৰ, আপুনিও স্পাইডাৰমেনৰ ফ্ৰেণ্ড। তাৰপিছত বেষ্ট ফ্ৰেণ্ড মোড এক্টিভেটেড। এতিয়া সিমিলাৰিটি বিচাৰিবৰ বাবে আপুনি এজেণ্টৰ প্ৰয়োজন নাই, মাত্ৰ অবজাৰ্ভ কৰক যে মানুহজনে কিহৰ বিষয়ে বেছি উৎসাহেৰে কথা পাতিছে। যিটো টপিকৰ কথা ওলালে তেওঁৰ মুখখন উজ্জ্বল হৈ যায়, সেইটোৱেই ফেভাৰিট টপিক হ'ব পাৰে তেওঁৰ। আৰু যদি সেই টপিকত আপোনাৰো ইণ্টাৰেষ্ট থাকে, তেন্তে কনভাৰচেশ্যনটো নিজে নিজে বহুত আগবাঢ়ি যাব। আপুনি কিবা স্পেচিয়েল কৰাৰ একো প্ৰয়োজন নাই। কিন্তু এটা ইয়াতে ডেঞ্জাৰাছ মিষ্টেক হ'ব পাৰে। ফেককৈ নক'ব কিন্তু মিটু বুলি। এই ধৰক কোনোবা এজনক লগ পালে, তেওঁ ক'লে তেওঁৰ ফেভৰেট ৱেষ্টাৰ্ণ মিউজিক তেওঁ খুব ভাল পায়, আৰু আপুনি লগালগ ক'লে ময়ো বহুত ভাল পাওঁ। আৰু যদি তেওঁ সুধি দিয়ে আপুনি কোনটো ভাল পায়, কাণ্ট্ৰি, EDM নে হিপ হপ, ফচি গ'ল নহয়। আৰু এবাৰ ফেক মিটো ধৰা পৰিলে ট্ৰাষ্ট লেভেল একদম 0 হৈ যায়। গতিকে য'ত সঁচাকৈ মিল আছে তাতহে মিটু বুলি ক'ব, য'ত নাই সেইটো কথা সঁচাকৈ কওক। আচলতে মই এইটোৰ বিষয়ে নাজানো, কিন্তু আপুনি কওকচোন, শুনিবলৈ ভাল লাগিছে। বিশ্বাস কৰক, এইটো আপুনি ফেক বনি থকাতকৈ 1000 গুণে ভাল হ'ব। এতিয়া আৰু এটা প্ৰব্লেম আছে। বহু মানুহে চিমিলাৰিটিও বিচাৰি পায়, কিন্তু তাৰ পিছতো প্ৰব্লেম আহে। কিয় জানেনে? আপুনি যদি ইমানেই চিৰিয়াছ হৈ থাকে যে কাৰোবাক কমপ্লিমেণ্ট দিবলৈও মুখখন আপোনাৰ ইণ্টাৰভিউ লোৱা জাজৰ দৰে লাগি থাকে, তেতিয়া কি হ'ব? চেন্স অফ হিউমাৰ। কিন্তু চাব দেই, এডাল লাইন থাকে মাত্ৰ, সেই লাইনডাল পাৰ হ'লেই হিউমাৰটো গৈ পেলাই ৰোষ্টলৈ কনভাৰ্ট হৈ যায়, আৰু আপোনাৰ ৰিলেশ্যনশ্বিপটো ডাইৰেক্ট ICUত গুচি যায়। আপুনি যদি কাৰোবাক মন খুলি হহুৱাব পাৰে, তেন্তে তেওঁৰ ব্ৰেইনে আপোনাৰ নামটো ছেভ কৰি থ'ব এজ ফেভাৰিট হিউমেন। কিন্তু ধৰক ফেমিলি ফাংচন চলি আছে, সকলো বহি আছে, আৰু হঠাতে এগৰাকী আণ্টিয়ে কৈ উঠিলে, অ' তই ইমান শকত হৈ গ'লি যে চকীখন ভাগিয়ে থাকিব দেখোন। সকলোৱে হাঁহি দিলে, কিন্তু যিজনক কৈছে, যদিও তেওঁ বাহিৰত অলপকৈ হাঁহিছে, ভিতৰত তেওঁ বহুত দুখ পাইছে। সেই কেতিয়াও ৱেইট, হাইট, স্কিন কালাৰ, ফেমিলি, টকা, ইনচিকিউৰিটি এইবিলাকক লৈ জোক নকৰিব। তেতিয়াহ'লে ছেফ হিউমাৰ কি হ'ব? নিজৰ ওপৰত জোক কৰক। লাইক আপুনি আপোনাৰ ফ্ৰেণ্ডলৈ কল লগাইছিলে আৰু আপোনাৰ টিচাৰক ভুলতে ফোনটো লগাই পালে, আৰু এটা ধমকি দি দিলে ফ্ৰেণ্ড বুলি। ৰেষ্ট ইজ হিষ্ট্ৰী। এনেকুৱা জোক মানুহে বহুত ভাল পায়, কিয়নো এনেকুৱা জোকে কাৰো মনতে আঘাত নিদিয়ে। কিন্তু নিজকে ৰোষ্ট কৰোঁ বুলি নিজৰ ছেল্ফ ৰেচপেক্টটো ডিছকাউণ্টত দি নিদিব। কিন্তু ছিটুৱেশ্যনক লৈ জোক কৰিব, মানুহক লৈ নহয়। এতিয়া আহিছোঁ বোনাছ টিপটোলৈ। আপুনি যদি এই বোনাছ টিপটো জানে, তেন্তে আপোনাক মানুহে পাহৰিব নোৱাৰা হৈ যাব। তেন্তে বোনাছ টিপটো হ'ল কমপ্লিমেণ্ট। আপুনি হয়তো ভাবিছে এইটোনো কোনে নাজানে, চবেই কমপ্লিমেণ্ট দিয়ে, কমপ্লিমেণ্ট শুনি চবেই ভাল পায়। কিন্তু প্ৰব্লেমটো তাতেই, আমি প্ৰায় একেধৰণৰ কমপ্লিমেণ্ট দি থাকোঁ। নাইচ, লুকিং গুড, বিউটিফুল, অ'চম, বাছ কপি পেষ্ট এণ্ড চেণ্ড। ভাবকচোন, একেটা কথাই যদি মানুহে জীৱনত 1000 টাইমছ শুনিছে, আৰু এবাৰ বেছিকৈ বা কমকৈ শুনিলেনো কি এক্সাইট হ'ব? নহয় জানো? কমপ্লিমেণ্ট দিবই লাগিব, কিন্তু এনেকুৱা দিব যাতে মানুহে ঘৰলৈ গৈও ভাবি থাকে। তেতিয়াহ'লে তাৰ ছিক্ৰেটটো কি হয়? আপুনি ছাৰ্ফেচত অবজাৰ্ভ নকৰিব মানুহজন, অলপমান ডিটেইলছ ন'টিছ কৰিব। এই ধৰক কাৰোবাক ক'লে তুমি ধুনীয়া, ভাল লাগিব, কিন্তু আপুনি যদি কয় তুমি থাকিলে ৰুমটো অলপ পজিটিভ ফিল কৰোঁ, তেন্তে ডিফাৰেঞ্চটো এতিয়া ফিল হৈছে। আৰু আপোনাৰ ফ্ৰেণ্ডক নাইচ শ্বাৰ্ট এনেকৈ কোৱাৰ সলনি এই কালাৰটো তোমাৰ ওপৰত একদম পাৰফেক্ট লাগিছে, এনেকৈতো ক'ব পাৰে। তেতিয়া মানুহজনে কি ভাবিব জানে? আৰে এই মানুহজনীচোন সঁচাকৈয়ে লক্ষ্য কৰিছে। কাৰণ খুব কম মানুহেহে অবজাৰ্ভ কৰে। কিন্তু ফেক কমপ্লিমেণ্ট নিদিব দেই। এতিয়া কিছুমান মানুহ আছে প্ৰতিটো কথাতে ৱাও, এমেজিং, আউটষ্টেণ্ডিং। আৰে মানুহে নোবেল প্ৰাইজ জিকিছে নেকি? প্ৰতিটো কথাতে অভাৰ এক্টিং কৰিলে কমপ্লিমেণ্টৰ ভেলুটোৱে কমি যায়। সঁচা কথা ক'ব, কিন্তু স্পেচিফিককৈ ক'ব। এতিয়ালৈকে আপুনি শিকিলে 5টা মষ্ট ইম্পৰ্টেণ্ট কমিউনিকেশ্যন হেক। আপুনি এইখিনি অলপ অলপকৈ ফ'ল' কৰিব ট্ৰাই কৰিবচোন, আৰু চাব কেনেকৈ আপুনি চেঞ্জটো নিজেই ফিল কৰিব। আজিলৈ ইমানেই, পুনৰ লগ পাম আন এটা ভিডিঅ'ত। যদি আপুনি আপোনাৰ ৰিয়েকশ্যনটোক কণ্ট্ৰল কৰিব বিচাৰে, তেন্তে স্ক্ৰীণত অহা এই ভিডিঅ'টো চাব, য'ত খুব সহজকৈ আপুনি কেইটামান ট্ৰিক পাই যাব। হাউ টু নট ৰিয়েক্ট ইন এভৰি ছিটুৱেশ্যন। যদি ভিডিঅ'টো ভাল পালে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব চব কৰি দিব। থেংক ইউ।